গাইছ এতিয়া মানে বস্তুবোৰ ভৰাই আছোঁ যিহেতু ৰাতিপুৱা আমি যাম আৰু সেইটো হৈছে আমাৰ ঘৰৰ মোনা যেতিয়া ঘৰত যাওঁ বস্তু বাহিনী ইটো সিটো লৈ আহোঁ পাচলি চাচলি আৰু টিফিনতো আমাৰ ভাত তৰকাৰী যদি কিবা থাকে দি পঠিয়াই সেই আনোতে 3টা টিফিন হৈছে এতিয়া মই ইয়াৰে 2টা টিফিন লৈ যাম এটা টিফিন ইয়াতে থৈ যাম যিহেতু মোকো দৰকাৰ হয় কেতিয়াবা তাৰপিছত এইখিনি দি আমাৰ ঘৰত সোমাই তাৰপিছত আমি মানে মৰিগাঁও হৈ গুচি যাম আৰু এতিয়া ইয়াতে ভৰাই আছোঁ আৰু মোনাটো যেতিয়া লৈ আহোঁ কৈ পঠিয়াই আকৌ মোনাটো আকৌ আহিলে লৈ আহিবি বুলি সেয়ে মোনাটোত মানে বস্তুখিনি ভৰাই মোনাটো দি থৈ যাম তাৰপিছতে ইয়াত বেগ পেকিং কৰি আছোঁ ইয়াতে বহুত বস্তু নিজৰো কাপোৰ আছে আৰু ঘৰৰ বাবে কিনা মানে শহুৰৰ ঘৰৰ বাবে কিনা কাপোৰ কানিও আছে ইয়াতে ভৰাই ল'ম এতিয়া বেগতে আৰু বহুত বস্তু ভৰাব আছে এইবোৰ আছে এইটো মোৰ মেকআপৰ বস্তু তাৰপিছত এইকেইটা হৈছে 50 টকা নতুন যিখিনি থৈ দিছোঁ মানে ঈদত কাৰোবাক দিবৰ বাবে মানে দেখি মৰম লাগিছে ভাবিছোঁ ঈদতে দিম আৰু নতুন ধুনীয়া পইচা এয়া হৈছে আমাৰ ডাঙৰজনাৰ বাবে কিনিছোঁ তেওঁক দিব লাগিব আৰু এইখিনি ভৰাই লৈছোঁ এতিয়া বেগতে নহ'লে পাহৰি যাম দৌৰা দৌৰি হৈ যাব যিহেতু সোনকালে যাম আৰু এতিয়া